ছাৰ বাইদেউসকল, মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত 2019 চনত অনুষ্ঠিত হোৱা আসাম টেটৰ পৰিৱেশৰ প্ৰশ্ন উত্তৰবিলাক আলোচনা কৰিম। ভিডিঅ'টি ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব। বলক এতিয়া পলম নকৰি ভিডিঅ'টি আৰম্ভ কৰোঁ। এটা শক্তি পিৰামিডৰ একেবাৰে শীৰ্ষ অংশ কি? মুখ্য উৎপাদক, মুখ্য উপভোক্তা, গৌণ উপভোক্তা, বিয়োজক বা পচনশীল। চি শুদ্ধ, গৌণ উপভোক্তা। উদ্ভিদৰ কোনটো অংশই পানী বাষ্পীভূত কৰে? পত্ৰৰন্ধ্ৰ, ফল, গছৰ ডাল, শিপা। এ শুদ্ধ, পত্ৰৰন্ধ্ৰ। পৰিস্থিতিতন্ত্ৰত শক্তি প্ৰবাহ হয় এক দিশাত্মক, দ্বিদিশাত্মক, বহুদিশাত্মক, ওপৰৰ কোনোটোৱেই নহয়। এ শুদ্ধ, এক দিশাত্মক। বন্যপ্ৰাণী সপ্তাহ পালন কৰা হয় অক্টোবৰৰ 1 তাৰিখৰ পৰা 7 তাৰিখলৈ, অক্টোবৰৰ 15 তাৰিখৰ পৰা 21 তাৰিখলৈ, জুনৰ 1 তাৰিখৰ পৰা 7 তাৰিখলৈ, জুনৰ 15 তাৰিখৰ পৰা 21 তাৰিখলৈ। এ শুদ্ধ। তলৰ কোনটো প্ৰজাতি শৃংখলিত প্ৰজাতিৰ উদাহৰণ? ক্লাউন মাছ, আকাশীলতা, মাইকৰহাইজা, লাইকেন। এ শুদ্ধ, ক্লাউন মাছ। সেউজগৃহৰ প্ৰভাৱৰ ফলত পৃথিৱীৰ উপৰিভাগে কোনবিধ বিকিৰণ ধৰি ৰাখে? বিটা ৰশ্মি, আল্ট্ৰাভায়োলেট ৰশ্মি, এক্স-ৰে ৰশ্মি, ইনফ্ৰাৰেড ৰশ্মি। ডি শুদ্ধ, ইনফ্ৰাৰেড ৰশ্মি। বিশেষ বাধাৰ দ্বাৰা পৃথক কৰা বিভিন্ন ভৌগোলিক অঞ্চলত পোৱা প্ৰজাতিক কোৱা হয় এলোপেট্ৰিক, চিম্পেট্ৰিক, শোষোদৰ, ওপৰৰ কোনোটোৱেই নহয়। এ শুদ্ধ, এলোপেট্ৰিক। উচ্চ পোষক খাপত DDTৰ দৰে কীটনাশক দ্ৰব্যৰ উপস্থিতিক কোৱা হয় বায়ো ৰিমেডিয়েশ্যন, বায়ো মেগনিফিকেশ্যন, জৈৱ বৃদ্ধি, জৈৱ প্ৰদূষণ। বি শুদ্ধ, বায়ো মেগনিফিকেশ্যন। CNGৰ সম্পূৰ্ণ নাম হৈছে কমন নেচনেল গেছ, কম্প্ৰেছড নেচাৰেল গেছ, কমন নেচাৰেল গেছ, চাৰ্টিফাইড নেচাৰেল গেছ। বি শুদ্ধ, কম্প্ৰেছড নেচাৰেল গেছ। তলত দিয়া কোনখন দেশত শিশু শ্ৰমিক খনিত নিযুক্তি দিয়া হয়? ভাৰত, ব্ৰাজিল, মেক্সিকো, ইণ্ডোনেছিয়া। এ শুদ্ধ। পেডাগজি মানে কিহৰ অধ্যয়ন? শিক্ষা, ছাত্ৰক পথ দেখুওৱা, শিক্ষা কাৰ্যপ্ৰণালী, শিক্ষা পদ্ধতি। ডি শুদ্ধ, শিক্ষা পদ্ধতি। তলৰ কোনটো পৰস্পৰ ক্ৰিয়াই উপবিৱৰ্তনত সহায় নকৰে? সহভোক্ততা, সহোপকাৰিতা, পৰজীৱিতা, দুই প্ৰজাতিৰ মাজৰ প্ৰতিযোগিতা। ডি শুদ্ধ, দুই প্ৰজাতিৰ মাজৰ প্ৰতিযোগিতা। শিক্ষাত জ্ঞান আহৰণৰ পদ্ধতিটো বেছি ফলপ্ৰসূ কৰিবৰ কাৰণে ব্যৱহাৰ কৰা প্ৰযুক্তি IT, ICT, সূচনা প্ৰযুক্তি, যোগাযোগ প্ৰযুক্তি। বি শুদ্ধ, ICT। ওজন স্তৰ পোৱা যায় থাৰ্মস্ফিয়াৰত, ষ্ট্ৰেটোস্ফিয়াৰত, ট্ৰপস্ফিয়াৰত, মেজস্ফিয়াৰত। বি শুদ্ধ, ষ্ট্ৰেটোস্ফিয়াৰত। ৰেড ডেটা বুকত তথ্য থাকে সকলো উদ্ভিদ প্ৰজাতিৰ, সকলো প্ৰাণী প্ৰজাতিৰ, অৰ্থনৈতিক গুৰুত্ব থকা প্ৰজাতিৰ, বিপন্ন প্ৰজাতিৰ। ডি শুদ্ধ, বিপন্ন প্ৰজাতিৰ। মিনামাটা ৰোগ কিহৰ অভাৱত হয়? পাৰা, আয়োডিন, আৰ্ছেনিক, কেডমিয়াম। এ শুদ্ধ, পাৰা। একক পৰিয়াল মানে 1950 চনৰ পাছত জন্মগ্ৰহণ কৰা যিকোনো পৰিয়াল, যিটো পৰিয়ালত পিতৃ মাতৃ আৰু তেওঁলোকৰ ল'ৰা ছোৱালী থাকে। ল'ৰা ছোৱালী, তেওঁলোকৰ পিতৃ মাতৃ আৰু ককাক আইতাক অন্তৰ্গত, কেৱল স্বামী আৰু পত্নী। বি শুদ্ধ, যিটো পৰিয়ালত পিতৃ মাতৃ আৰু তেওঁলোকৰ ল'ৰা ছোৱালী থাকে। পৰিয়াল প্ৰধানকৈ দুই প্ৰকাৰৰ,
একক পৰিয়াল আৰু যৌথ পৰিয়াল। ইয়াত উল্লেখ থকা বি অপশ্যনটো হৈছে একক পৰিয়ালৰ উদাহৰণ আৰু চি অপশ্যনটো হৈছে যৌথ পৰিয়ালৰ উদাহৰণ। ডেংগু ৰোগৰ বাহক হ'ল এইডছ মহ, কিউলেক্স মহ, মাখি, এন'ফিলিছ মহ। এ শুদ্ধ, এইডছ মহ। জৈৱ বৈচিত্ৰতা বিষুৱীয় অঞ্চলৰ ফালে বৃদ্ধি পায়, বিষুৱীয় অঞ্চলৰ ফালে কমি যায়, সমগ্ৰ অঞ্চলত একেই থাকে, অক্ষাংশৰ পৰিৱৰ্তনৰ কোনো প্ৰভাৱ নাথাকে। এ শুদ্ধ, বিষুৱীয় অঞ্চলৰ ফালে বৃদ্ধি পায়। মানুহৰ ক্ৰিয়াকলাপৰ কাৰণে সৃষ্টি হোৱা পৰিৱেশৰ অসুবিধাজনক পৰিৱৰ্তনক কোৱা হয় পাৰিস্থিতিক উপদ্ৰৱ, বিপৰ্যয়, পাৰিস্থিতিক নিম্নীকৰণ, প্ৰদূষণ। চি শুদ্ধ, পাৰিস্থিতিক নিম্নীকৰণ। তলৰ কোনবিধ আৱৰ্জনা জৈৱিকভাৱে দ্ৰৱণীয়? প্লাষ্টিক, পলিথিন, চিছা। ওপৰৰ এটাও নহয়। ডি শুদ্ধ, ওপৰৰ এটাও নহয়। আঞ্চলিক আৰু স্থানীয় প্ৰজাতি ভিন্নতাৰ অনুপাত জোখা প্ৰথাক কোৱা হয় আলফা ভিন্নতা, বিটা ভিন্নতা, গামা ভিন্নতা, ডেল্টা ভিন্নতা। বি শুদ্ধ, বিটা ভিন্নতা। বন্যপ্ৰাণী ক্ৰমাগত কমি যোৱাৰ প্ৰধান কাৰণ হ'ল পৰভক্ষিতা, বনাঞ্চল ধ্বংসীকৰণ, আৱাস ধ্বংসীকৰণ, চিকাৰ। চি শুদ্ধ, আৱাস ধ্বংসীকৰণ। জনসংখ্যাৰ বহন ক্ষমতা নিৰ্ধাৰিত কৰা হয় ইয়াৰ জনসংখ্যা বৃদ্ধি নিৰিখৰ পৰা, জন্মৰ সংখ্যাৰ পৰা, মৃত্যুৰ সংখ্যাৰ পৰা, নিৰ্ধাৰিত উপাদানৰ পৰা। ডি শুদ্ধ, নিৰ্ধাৰিত উপাদানৰ পৰা। জনসংখ্যাৰ সূচকীয় বৃদ্ধিৰ সূত্ৰটো হৈছে DN/DT সমান RN, DT/DN সমান RN, DN/RN সমান DT, RN/DN সমান DT। এ শুদ্ধ, DN/DT সমান RN। তলৰ কোনটো বায়ু প্ৰদূষক নহয়? ধোঁৱা, কাৰ্বন ডাই অক্সাইড, নাইট্ৰজেন গেছ, ছালফাৰ ডাই অক্সাইড। নাইট্ৰজেন গেছ। নৱীকৰণযোগ্য শক্তিৰ উৎস হৈছে কয়লা, পেট্ৰলিয়াম, উদ্ভিদ, ইউৰেনিয়াম। চি শুদ্ধ, উদ্ভিদ। প্ৰকৃতিত পোৱা যিবোৰ সম্পদ বাৰে বাৰে ব্যৱহাৰ কৰি থাকিলেও শেষ নহয় সেইকেইটা হৈছে নৱীকৰণযোগ্য, আৰু যিকেইটা বাৰে বাৰে ব্যৱহাৰ কৰিলে এটা সময়ত শেষ হৈ যায় সেইবিলাক হৈছে অনৱীকৰণযোগ্য সম্পদ। উদ্ভিদ, বায়ু, পানী, সৌৰশক্তি এইবিলাক হৈছে নৱীকৰণযোগ্য। কয়লা, পেট্ৰলিয়াম আদি হৈছে অনৱীকৰণযোগ্য সম্পদ। চিমেণ্ট ফেক্টৰীত কৰ্মৰত কৰ্মীসকলৰ কি ৰোগ হোৱাৰ সম্ভাৱনা থাকে? তেজৰ কৰ্কট ৰোগ, অস্থিমজ্জাৰ ৰোগ, এছবেষ্টচিছ, চাইটোছিলিকোচিছ। ডি শুদ্ধ, চাইটোছিলিকোচিছ। শাৰী শাৰীকৈ ৰোৱা গছৰ শাৰীৰ মাজত হোৱা কৃষি শস্যক কোৱা হয় সামাজিক বনানীকৰণ, ঝুম, টাউগীয়া পদ্ধতি, কৃষি বনানীকৰণ। ডি শুদ্ধ, কৃষি বনানীকৰণ। ভিডিঅ'টি চোৱাৰ বাবে ধন্যবাদ।